ৰাইজৰ ওপৰত সোমাই পেলাই কৈছিল যে আমি চৰকাৰ হ'লে BTC বাকী ৰাইজৰ কাৰণে এইটো কৰিম এইবিলাক ভাষণ আমাৰ BPF দলৰ কৰ্মীসকলে BPF দলৰ চেলৰ লিডাৰসকলে সকলো ৰাইজক প্ৰতিশ্ৰুতি দিছে এইটো মনত আছে না নাই ৰাইজে আমি কি কৈছে गोसोआव दंना गैया मानसिफ्रा যেন আমি কম নিশ্চয় মনত আছে আমি গরিব দুখীয়া ৰাইজৰ কাৰণে সেইটো কৰিম বা আত্মসহায়ক গোটৰ কাৰণে সেইটো কৰিম বা ইয়ৰ ল'ৰা ছোৱালীসকলৰ কাৰণে সেইটো কৰিম আৰু বিকলাংগসকলৰ কাৰণে সেইটো কৰিম সিনিয়ৰ সিটিজেনৰ কাৰণে সেইটো কৰিম আৰু ইয়াৰ পিছত আমি সকলো জাতি জনগোষ্ঠীক যাৰ যাৰ লগৰ মাটিৰ পাট্টা নাই ইহঁতক আমি মাটিৰ পাট্টা প্ৰদান কৰিম এইবিলাক আমি প্ৰতিশ্ৰুতি দি আছে সেইটো আৰম্ভণি হৈছে যোৱা 10 ফেব্ৰুৱাৰীৰ পৰা আমি জাষ্ট নমুনা হিচাপে আমি যে দিবলৈ গৈ আছে আমি যে দিব সেইটো আমি 10 ফেব্ৰুৱাৰী আমি আৰম্ভ কৰিছে মাটিৰ পাট্টাও দিছে আৰম্ভণি সেলফ হেল্প গ্ৰুপক পইচাও দিছে ইয়ৰ ল'ৰা ছোৱালীসকলক আৰ্থিক সাহায্য দিছে গৰীব দুখীয়াসকলকো দিছে বিকলাংগ ইহঁতকো দিছে 5টা গেৰেণ্টি আমি যোৱা 10 ফেব্ৰুৱাৰী BTC একৰ্ডে ইয়াৰ পৰা আমি আৰম্ভ কৰিছে তো এতিয়া এইটোতো হৈ থাকিব এইটো আমি পাহৰি যোৱা নাই যি ৰাইজক যি কথা দিছে সেইটো আমি পাহৰি যোৱা নাই ৰাইজে যেহেতু আমাক মৰম কৰি পেলাই আমাক ইমানেই সহায় কৰিছে যে যেনেকৈ সহায় কৰিছে কোনো দলে হিলাব নোৱাৰে আজিৰ দিনত BPF দলটো এনেকুৱা সহায় কৰিছে আমাক যেনেকুৱা সহায় কৰিছে মানে মজবুত কোনো দলে হিলাব নোৱাৰা আমাক BTC বাকী ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে সকলো শ্ৰেণীৰ ৰাইজে আমাক সহায় কৰিছে ইয়াৰ কাৰণে আমি BPF দলৰ হৈ সকলো ৰাইজক আমি ধন্যবাদ দিছোঁ আৰু যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি খাপটো আৰম্ভ কৰিছে পাহৰি নাযায় আমি জানো ৰাইজে কিবা একটা আশা কৰি পেলাই আমাক সহায় কৰিছে আমিও ৰাইজক সহায় কৰাটো আমাৰ BPF দলৰ কৰ্তব্য আৰু সেইটো আমি কৰিমেই ইয়াত কোনো বিষয় থকাৰ কোনো প্ৰশ্ন অহা নাই বিশ্বাস কৰক যেনেকৈ কৈছে এনেকৈ কাম কৰি যাওক যেনেকৈ কৈছে এনেকৈ কাম কৰি যাওক মাটিৰ পাট্টা দিব লাগে দিব কিয় নাপাব কোনে কৈছে মাটিৰ পাট্টা নাপায় কোনে কৈছে আত্মসহায়ক গোটৰ পইচা নাপায় সব পাব যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰি যাম এতিয়া চৰকাৰ বনাইছে চৰকাৰৰ দায়িত্ব কি সকলোকে সমানে সন্মান দি পেলাই কাম কৰাটো চৰকাৰৰ দায়িত্ব আগত কোনে কি ভোট দিছে দিয়া নাই হয়তো কোনোবাই উল্টা কৰিছে সেইবিলাক আমাৰ চকুত নপৰিব এই ৰাস্তা বনাইলে চবে এই ৰাস্তা দি যাব এই দলং বনাইলে এই দলং দি চবে যাব এই স্কুলটো ভাল কৰিলে এই স্কুলত চবে শিক্ষা ল'ব এই হস্পিটালটো ভাল বনাইলে এই হস্পিটালত চবে চিকিৎসা ল'ব এইটোহে এই এৰিয়াৰ মানে আমাক ভোট দিয়া নাই এই স্কুলটো ঠিক কৰাটো ঠিক নহ'ব এনেকুৱা মনোভাৱ নাই আমাৰ এই স্কুলত চবে শিক্ষা লয় আমাৰ মেৰামতি কৰা বা ভাল বনাই দিয়াটো আমাৰ দায়িত্ব এইটো আমি কাম কৰিম এতিয়া গোসাইগাঁও জিলা হবে কি বিচাৰে সরকার আমার উদ্দেশ্য হল এটা দিসফুল BTC তো হয়ে গল 5 বছর 10 বছর 15 বছর লৈকে BTC BPF দলে কি কৰিব সরকার বনাব শাসন কৰিব খবরদার ভুল নকৰিব কিন্তু ভুল নকৰিব আমি ৰাইজক যেনেকৈ কথা দিছে এনেকৈ কাম কৰি যাম ৰাইজে আমাক সহায় কৰিছে আমিও ৰাইজক সহায় কৰি পেলাই যাম তো 10 বছৰটো মিনিমাম ভুল কৰি নলবি আমি আজি কিবা বিচাৰিছে ইয়াৰ কাৰণে উল্টা নলবি সময় আছে
4 মাহ 5 মাহে হৈছে আপুনি হয়তো এই 4 মাহ 5 মাহ ভিতৰত হয়তো কিবা বিচাৰিছিল হয়তো পোৱা নাই সময় আছে বাবু গৰম নহবি নিজকে গৰম হৈ পেলাই উল্টা নকৰিব সময় আছে সময়ত পাই যাব আমি যিমান পাৰে সকলো শ্ৰেণী ৰাইজক কাৰণে আমি কাম কৰি সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি যাম আমাৰ কি লিখিছে শ্লোগানত কি লিখিছে আমাৰ লক্ষ্য হ'ল শান্তি একতা আৰু উন্নয়ন একো নালাগে আমাক কি লাগে আমাক লাগে অধিকাৰ আমাক লাগে শান্তি আমাক লাগে উন্নয়ন এইটোহে য'ত শান্তি নাই ইয়াত উন্নয়নৰ কথা আপুনি চিন্তা কৰিবই নোৱাৰে আমি কি কৈছে সেইদিনা 10 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক BTCৰ কাৰণে এটা ডাঙৰ উপহাৰ ঘোষণা কৰি গৈছে এইটো হ'ল চৰকাৰ হোৱাৰ পিছত দিছপুৰৰ চৰকাৰ হোৱাৰ পিছত BTC বাকী ৰাইজৰ কাৰণে ৰাস্তা আৰু দলঙৰ কাৰণে 1000 কোটি টকা অনুদান দি গৈছে এইটো বেয়া এইটো আপোনালোক